নমস্কাৰ কল্পনা কালেকশ্যনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কেইযোৰমান কাপোৰ লৈ আহিছোঁ একেবাৰে পিয়ৰ কটনৰ। আপোনালোকে জানে এতিয়া ইমান গৰম পৰিছে। বহুতে মোক ব্যক্তিগতভাৱে মেছেজ কৰি আছিলে যে কম মূল্যৰ কাপোৰ লাগে, সেইকাৰণে লৈ আহিছোঁ। চাওকচোন এইযোৰ আপোনালোকে একেবাৰে কমত লাভ কৰি আছে। আজি কটনৰ হয় এইবোৰ। চাওক, ইয়াৰ লগত ব্লাউজৰ পিচ নাথাকে। এখন মেখেলাখন চিলোৱা নাই, এখন চিলাই ল'ব লাগিব আৰু ইয়াৰে এখন চাদৰ। চাওক, আপোনালোকে আজি লাভ কৰিব মাত্ৰ 240 টকা, 240। ইয়াৰ শ্বিপিং চাৰ্জটো আপোনালোকে দিব নালাগে। মাত্ৰ 240 টকাত আপোনালোকে লাভ কৰিব। চাওক, এই যোৰাটো এয়া বেছি পিচ নাই, 3-4 পিচমান এটা কালাৰৰ আছে। আপোনালোকে যদি লাগে সোনকালে যোগাযোগ কৰিব। এইবোৰ গৰমত এতিয়া ধুনীয়াকৈ ধুই পিন্ধিব পাৰিব। একদম পিয়ৰ কটন নহয়, কিন্তু অকণমান এটা মিক্স আছে। এইযোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 240 টকাত। শ্বিপিং চাৰ্জটো এক্সট্ৰাকৈ দিব নালাগে। চাওক, একদম কম মূল্যত, ইয়াতকৈ আৰু আপোনালোকে বেলেগ কাপোৰ নাপায়। এয়াত চাওক, এইযোৰ বগাত আছে। চাওকচোন, গ্ৰীণত ফুল কৰা আছে। ফুল নহয়, এইবোৰ আচলতে এইবোৰ প্ৰিণ্টেড যোৰা হয়। এয়া চাওক, এইখন ইয়াৰে মেখেলাখন দেখুৱাইছোঁ। আপোনালোকে জানে কল্পনা কালেকশ্যন আমি একদম কম মূল্যত কাপোৰসমূহ দিবলৈ চেষ্টা কৰোঁ। এয়া চাওক, এখন মেখেলাখন আৰু ইয়াৰে এখন চাদৰখন। আৰু গৰমত আজিকালি আমি ধুই 2-3যোৰ কাপোৰ দৰকাৰেই হয় দিনটোত। চাওক, এইখন চাদৰখন। এই কাপোৰযোৰৰ মূল্য হ'ব 320 টকা, 320 টকা। আপোনালোকে ইয়াৰ শ্বিপিং চাৰ্জটো এক্সট্ৰাকৈ দিব নালাগে। আমি কাপোৰসমূহ পোষ্ট অফিচৰ জৰিয়তে পঠিয়াম। যদি কোনোবাই DTDCত ল'ব বিচাৰে তেওঁলোকে কিন্তু এক্সট্ৰা এটা শ্বিপিং চাৰ্জ আমাক দিব লাগিব, তেতিয়াহে ল'ব পাৰিব। স্ক্ৰীণত নাম্বাৰটো দিয়াই থাকে। আমি অসমৰ সকলো ঠাইলৈকে ডেলিভাৰী দিওঁ। অনলাইন পে' কৰিব লাগিব, তাৰপিছত আপোনালোকে কাপোৰসমূহ লাভ কৰিব। কেছ অন ডেলিভাৰী উপলব্ধ নহয় আমাৰ ইয়াত। এয়া চাওক, এইযোৰ যিসকলে ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব। ইয়াৰ পিছত চাওক, এইটো এটা একেই হয়, ইয়াৰ কালাৰটো বেলেগ। এইযোৰ চাওক, এইযোৰ খুব ধুনীয়া। এইবোৰ পিন্ধিবলৈ একদম কোমল আমল, খুব ধুনীয়া। আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব। ইয়াৰ কালাৰটো চাওক, মাত্ৰ 320 টকাত ল'ব পাৰিব। ইয়াৰ আৰু এটা কালাৰ আছে। চাওক, এইটো কালাৰ। স্ক্ৰীনশ্বট মাৰি তলত দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব। এয়া আৰু এটা দেখুৱাইছোঁ। চাওক, এইযোৰ প্ৰিণ্টেড যোৰা। এইযোৰ ঘিচা নিচিনা এটা লুক দিবলৈ চেষ্টা কৰা হৈছে। ঘিচা নিচিনা দেখিবলৈ অকণমান একেই। প্ৰিণ্টেড যোৰা হয় এইবোৰ। এই যোৰাটো আপোনালোকে লাভ কৰিব 290 টকা। ইয়াৰ শ্বিপিং চাৰ্জটো এক্সট্ৰা হ'ব। এয়া চাওক, খুব ধুনীয়া এইযোৰ। যিসকলে ল'ব বিচাৰে ল'ব পাৰিব। এই কাপোৰবোৰ সোনকালে শেষ হৈ যায়, আপোনালোকে সোনকালে যোগাযোগ কৰিব যিসকলে ল'ম বুলি ভাবিছে। ইয়াৰ পিছত দেখুৱাইছোঁ আৰু প্ৰিণ্টেড যোৰা। চাওকচোন, এইটো এটা যোৰা, গোটেই গাটোতে প্ৰিণ্ট কৰা আছে। এইযোৰ ব্লু কালাৰত। চাওক, খুব কোমল আমল দেই, একদম প্ৰিমিয়াম কোৱালিটিৰ হয় এইবোৰ। আপোনালোকে আজি লাভ কৰিব মাত্ৰ 290 টকাত, 290ত। এই কাপোৰসমূহ আপোনালোকে একেবাৰে কম মূল্যত পাই আছে, ইয়াতকৈ কমত নাপায়। আপোনালোকে আজি লাভ কৰিছে মাত্ৰ 290 টকাত, কিন্তু ইয়াৰ শ্বিপিং চাৰ্জটো এক্সট্ৰা হ'ব। এয়া চাওক, এইবোৰ গৰমৰ কাৰণে একেবাৰে উপযুক্ত, সেইকাৰণে মই ভাবিলোঁ দেখুৱাই দিওঁ আপোনালোকক। ইয়াৰে কেইবাটাও কালাৰ আছে, মই কালাৰকেইটাও দেখুৱাই দিছোঁ। আপোনালোকে এইটো কালাৰো ল'ব পাৰে। চাওক, মাত্ৰ 290 টকাত শ্বিপিং চাৰ্জ এক্সট্ৰা। এইবাৰ দেখুৱাই দিছোঁ মাৰ্চাৰাইজ কটনৰ যোৰা। মাৰ্চাৰাইজ কটন এতিয়া গৰমত এইবোৰ পিন্ধিবলৈ ভাল। একদম গোটেই গাটোতে বুটা কৰা আছে। চাওকচোন, ব্লু কালাৰত, খুব ধুনীয়া। ইয়াৰ ব্লুটো, নীলা ৰংটো বৰ ধুনীয়া, কালাৰটো বহুত ধুনীয়া, সেইকাৰণে ভাবিলোঁ আৰু দেখুৱাই দিওঁ আপোনালোকক। য়েল্ল' আৰু ৰেডৰ বুটা কৰা আছে গোটেই গাটোতে, একেবাৰে ঘনকৈ কাম কৰা আছে। যিসকলে ল'ম বুলি ভাবিছে ল'ব পাৰে। আজি আপোনালোকে লাভ কৰিব মাত্ৰ 1590 টকাত। চাওক, মাৰ্চাৰাইজ কটনৰ ইমান সুন্দৰ যোৰা এটা আজি আপোনালোকে লাভ কৰি আছে মাত্ৰ 1590 টকাত। গৰমত এইবোৰ কাপোৰ ধুনীয়াকৈ পিন্ধিব পাৰি। কাপোৰযোৰ ইমান ধুনীয়াকৈ বুটা কৰা আছে, আপোনালোকে বিয়া এখন খাবলৈও পিন্ধি যাব পাৰিব এই গৰমত এনেকুৱা ধৰণৰ কাপোৰসমূহ। আৰু ইয়াৰে এইটো ব্লাউজৰ পিচ। আজি আপোনালোকে লাভ কৰি আছে মাত্ৰ 1590 টকাত। আপোনালোকে কেছ অন ডেলিভাৰী আমাৰ ইয়াত উপলব্ধ নহয়। আপোনালোকে অনলাইন পে' কৰি কাপোৰযোৰ ল'ব পাৰিব। এয়াৰে চাওক, এইকেইটা ছাইড পাৰিকেইটাও ৰেডত কৰা আছে, খুব ধুনীয়া। ইয়াৰ পিছত দেখুৱাইছোঁ মই গ্ৰীণ কালাৰ এইযোৰ। চাওকচোন, এই কাপোৰযোৰ আজি আপোনালোকে লাভ কৰিব 1570 টকা,
170 চাওক খুব ধুনীয়া কাপোৰযোৰে গ্ৰীনত ব্লু কালাৰৰ ফুল কৰা আছে খুব ধুনীয়া মাৰ্চাৰাইজ কটনৰ কাপোৰবোৰ আপোনালোকে জানে একদম সফট কোৱালিটিৰ হয় ইয়াৰে এখন মেখেলাখন দেখুৱাই দিছো আৰু এইবোৰ একদম আহল বহল হয় হকত মানুহে ধুনীয়াকৈ পিন্ধিব পাৰিব চাওক এয়া ইয়াৰে মেখেলাখন ব্লু কালাৰে ফুল কৰা আছে চাওক ইয়াৰে এবাৰ মই সাইড পাৰিকিটা দেখুৱাই দিছো ইয়াৰে সাইড পাৰিকিটা কাপোৰসমূহ যথেষ্ট কোমল আমল ইয়াৰে চাওক এইকিটা সাইড পাৰি এই কাপোৰযোৰত দহি কৰি ললে খুব ধুনীয়া লাগিব সাইড পাৰিকিটা লগাই যদি দহি পটি কৰা হয় এনেও কাপোৰসমূহ ধুনীয়াই লাগে যেতিয়ালৈকে আমি এইবোৰ কৰি লওঁ আজি ভিডিঅ'টোত মই ইমানেই দেখুৱালো ধন্যবাদ